দিনা আহিলে চোৱাচোন কোন আহিছে আজিৰ পৰা এই সমস্ত দায়িত্ব তোমাৰ হস্পিটেলৰ পৰা এনেকে লেতেৰা পেটেৰাকে হাত ভৰি নোলোৱাকে বিচনাত কিয় উঠিছা মই দেখোন চাফা আছোৱেই ওফো তুমিয়ে চাফা হৈ আছা এইটো চাফা হৈ থকা নাই বাহিৰৰ পৰা ঘূৰি ফুৰি আহিলে যে হাত ভৰি ধুই আহিব লাগে সেইখিনি নাজানো তই যা ঐ ৰ এইটো ল পিছফালে পেলাই দিবি জোন হাতত কি আনিলা চাওঁ কি আনিলা এইবোৰ এইবোৰ দেখোন যাব ক'ৰ পৰা আনিলা মামীয়ে পেলাব দিছে ডাঙৰ বৌয়ে জানো তাইক কাম কৰিবলৈ দিব সঁচা কথা কোৱা জোন এইবোৰ ক'ৰ পৰা আনিলা মামীয়ে পেলাব দিছে ডাঙৰ মামী সৰু মামীয়ে আচ্ছা হ'ব দিয়া মই পেলাই দিম দিয়া বিপদ ঘটাব মানে তুমি কি ক'ব বিচাৰিছা এইয়া চাওক তাইবোৰ কি কৰিছে শুনা ৰশ্মি তাই এজনী সৰু ছোৱালী আৰু তাই নতুনকৈ আমাৰ ইয়ালৈ আহিছে আৰু নতুন পৰিৱেশৰ লগত নিজকে হয়তো খাপ খুৱাব নোৱাৰি এইবোৰ কৰি আছে চাগে তাত ইমান চিন্তা কৰিবলগীয়া তোমাৰ কি আছে কোৱাচোন মই আপোনাক কি বুজাব বিচাৰিছোঁ সেয়া আপুনি বুজিয়েই পোৱা নাই ঠিক আছে তুমি বাৰু বুজাই কোৱাচোন চাওক বাইদেউ তাই সৰু ছোৱালী বুলিতো আমি আৰু কথাবোৰ এৰাই চলিব নোৱাৰোঁ মানে মই ভাবোঁ তাইৰ মানসিক অৱস্থা বৰ এটা ঠিক নহয় মাকে দেউতাকক মূৰত মূৰে হত্যা কৰাটো দেখি তাইৰ মানসিক অৱস্থাটো ইমান সোনকালে ঠিক নহয় এনেকৈ এদিন দুদিনতে নতুন পৰিৱেশ এটাত তাই মিলি যাব নোৱাৰে তাইৰ মনত অনবৰতে ভয় হিংসা এইবোৰ থাকিবই গতিকে অসুস্থ মগজুৰ ছোৱালী এজনীয়ে কেতিয়া কি অঘটন ঘটাই দিয়ে একো ঠিক নাই সেইবোৰ একো নহয় শুনা ৰশ্মি আমি তাইক মৰম আৰু শাসনেৰে যদি বুজাওঁ তেনেহ'লে নিশ্চয় তাই ঠিক হৈ যাব চাব বেছি শাসনত ৰাখোঁতে তাই নিজকে নিজে শেষ কৰি দিব আজি এই জুইশলাই কাটি জ্বলাই থকা দেখি মইতো ভয়ে খাই গৈছিলোঁ তুমি ইমান চিন্তা কৰিব নালাগে তাইক ময়ে চম্ভালিব পাৰিম তাই এতিয়া ক'ত আছে মই বাহিৰলৈ পঠিয়াই দিলোঁ বাহিৰলৈ পঠিয়াই দিলা মানে ইয়াত এনেকৈ আমন জীৱনকৈ বহি থকাতকৈ ভাবিলোঁ বাহিৰতে থাকক হা পিছফালে আছে চাগে মোৰ কথাত অলপো গুৰুত্ব নিদিলে পিছত যেতিয়া বিপদ ঘটাব নিজে গম পাব কেতিয়াকে যে এইজনী ঘৰখনৰ পৰা আঁতৰ হ'ব জোন তুমি এনেকৈ মন মাৰি নাথাকিবা যদি কেতিয়াবা অকলশৰীয়া হোৱা আমাৰ ৰাণী মাজনীৰ লগত খেলি থাকিবা ৰাণী ঘৰত নাই স্কুললৈ গৈছে মই পাহৰিছিলোঁ কাইলৈৰ পৰা তুমিও স্কুল যাব লাগিব হ'বনে জোন তুমি ইয়াত কি কৰি আছা তাই বোলে কথা পাতিবলৈ কোনো লগেই নাই মোৰ লগতে কথা পাতি আছে বোলা বোলা ভিতৰলৈ বোলা এতিয়া গাটো ধুই ভাতকেইটা খাই ল'বাহি আহা বৌ ৰ'বচোন কথা এটা আছে কি কথা কোৱা বৌ এই সৰু ছোৱালীজনী কামত লগতো বেয়া কথা হোৱা নাই নে কওকচোন কামত লগাইছে কোনে কোন হ'ব আৰু আমাৰ সৰু বৌ ৰশ্মিয়ে তাইক কামত লগাইছে সৰু ছোৱালীজনী ঘৰখনলৈ অহা দুদিন হৈছেহে মা হাতত জাবৰ টোপোলা দি পেলাবলৈ পঠাই দিলেই নহয় বৌ আপুনি কিন্তু অলপ নজৰ দিব
মোৰ মনত সন্দেহ হ'ল যোন ইয়াত থকাটো সৰুকৈ সহ্য কৰিব পৰা নাই। সেইটো ময়ো মন কৰিছোঁ, কিন্তু কি কৰিবা, সকলোৰে মন একে নহয় নহয় বেনু। হ'লেও তাই ভাল ভৱিষ্যত এটা চিন্তা কৰিহে তাইক ইয়ালৈ অনা হৈছে। কিন্তু সেইটো নকৰি তাইক যদি আমি কামত লগাওঁ, আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰোঁ, কথাটো বেয়া নহ'বনে বৌ? সমনীয়া বুলিবলৈ ঘৰত ৰাণী আছে নহয়। ৰাণী আছে মানে তাই দেখোন দিনটো স্কুলতে থাকে। তাই ঘৰত থাকিলে বেলেগ কথা আছিল। ৰাণীক আকৌ স্কুললৈ যোৱা দেখিলে তাইৰ মনটো বেয়া লাগে। ক'তনো খেলিলো, ভাত মাতিবহে গৈছো। এতিয়া পঢ়াৰ সময়, খেলাৰ সময় নহয় নহয়। পঢ়া এতিয়া। ঐ ছোৱালী, বল। সকলো ঠিকে আছে। নাই নাই, একো চিন্তা কৰিবলগীয়া নাই। কি ছাৰ, তাইক আকৌ থানালৈ নিলে নহয়নে? লাগিলে মই যাম। নহয় মানে তাই খুবেই কম বয়সীয়াতো, এতিয়া আকৌ কোৰ্ট কাছাৰী দৌৰি থাকিলে মনটো বেয়া হ'ব বুলিয়ে কৈ চাইছিলোঁ। ঠিক আছে দিয়ক, মই লৈ যাম। হ'ব। কোনে ফোন কৰিছিল? থানাৰ পৰা SI ফোন কৰিছিল। কেছৰ ডেটত তাইক কোৰ্টলৈ নিবলৈ। তাইক নিনিলে নহয়নে? মই সেইটোৱে অনুৰোধ কৰি চাইছিলোঁ যে তাইক কোৰ্টলৈ নিনিয়াকৈ হ'লে মইহে যাওঁ। কি ক'লে? তেনেকৈ নহ'ব, কোৰ্টে যেনেকৈ অৰ্ডাৰ দিছে সেইটোতো মানিবই লাগিব। অৱশ্যে এইবাৰ তাইক নিলে পিছত আকৌ তাইক নিনিলেও হ'ব বুলি কৈছে। সেইবোৰ বাৰু ঠিক আছে, পিছে তাইক স্কুলত এডমিশ্যন দিয়াৰ কথাটো কি ভাবিলে? দুদিনমান ঘৰতে থাকি পৰিৱেশটোৰ লগত খাপ খাই লওঁ, তাৰপিছত স্কুল পঠিয়াম। ঘৰখনত আমি ডাঙৰকেইটাহে থাকোঁ, আমাৰ লগত তাইনো কি সহজ হ'ব? গতিকে স্কুললৈ যাওঁ, স্কুলত লগ সমনীয়া লগ পাব, আৰু লাহে লাহে সিহঁতৰ লগত মিলি জুলি চব ঠিক হৈ যাব। কিয়? সমনীয়া বুলিবলৈ ঘৰত ৰাণী আছে নহয়। ৰাণী আছে মানে তাই দেখোন দিনটো স্কুলতে থাকে। তাই ঘৰত থাকিলে বেলেগ কথা আছিল। ৰাণীক আকৌ স্কুললৈ যোৱা দেখিলে তাইৰ মনটো বেয়া লাগে। সেইবোৰ মই চব বুজিছোঁ, কিন্তু আগতে তাই পঢ়ি অহা স্কুলখনৰ ট্ৰেন্সফাৰ চাৰ্টিফিকেট পালেহে মই এতিয়া নতুন স্কুলখনত এডমিশ্যন কৰাব পাৰিম। যি কৰে সোনকালে কৰক, মুঠতে তাইক স্কুললৈ পঠিয়াব লাগে সোনকালে। গোটেই দিনটো নহ'লে তাই মন মাৰি বহি থাকে। তাইৰ মন ভাল লগোৱাটো তোমাৰ দায়িত্ব। এতিয়াও এনেকে হাৰ মানিলে নহ'ব। তাই অহা দুদিন হৈছেহে। বাৰু তুমি ভাত বাঢ়াগৈ, মই মুখ হাতকেইটা ধুই আনিবা। মই নোৱাৰো মা, তই কোৱাৰ নিচিনাকৈ কৰিব পৰা হ'লেতো কথাই নাছিল, কিন্তু মই নোৱাৰো। আজি তাই জুই জ্বলাই থকা কথাটো বাইদেউক কওঁতে বাইদেউ আকৌ উল্টাই মোকহে পাঠ পঢ়ালে। এতিয়া যি দেখিছোঁ, দাদা আৰু বাইদেউৰ কাৰণে ঘৰৰ বাকী মানুহবোৰক বাদ দি তাইহে অকল দৰকাৰী হৈ পৰিছে। নাই, মই যে একো ভাবিবই পৰা নাই। মা, তুমিও ড্ৰয়িং কৰিবা, ময়ো ড্ৰয়িং কৰিম। অ' মা, তই ফোনটো থচোন, মোৰ এটা কাম আছে। হ'ব দে, কাইলৈ আহিবি কিন্তু, পাতিবলগীয়া কথা বহুত আছে। ঠিক আছে, ৰাখিছোঁ। ৰাণী, তুমি পঢ়াৰ সময়ত ক'ত খেলি আছিলা? ক'তনো খেলিলো, ভাত মাতিবহে গৈছো। এতিয়া পঢ়াৰ সময়, খেলাৰ সময় নহয় নহয়। পঢ়া এতিয়া। ঐ ছোৱালী, বল। মই একেলগে পঢ়িম আৰু ড্ৰয়িঙো কৰিম। তুমি যোৱা মা। কিবা ক'লে শুনিব লাগে, নহ'লে কিন্তু মই বেয়া পাম। কি হ'ল ৰশ্মি, ইহঁতে উৎপাত কৰিছে নেকি? উৎপাত মানে চোৱা না বৰমা, তাই মোৰ লগত পঢ়িব বিচাৰিছে, মায়ে পঢ়িব নিদিয়ে। নহয় মানে মই আচলতে চাকচোন, দুইজনে একেলগে পঢ়িলে জানো সিহঁতে পঢ়া শুনা কৰিব, গতিকে মই ভাবিলোঁ তাইক আমাৰ লগতে ৰাখোঁ। নালাগে দিয়া, দুয়োজনী একেলগে থাকিব বিচাৰিছে, থাকক।
তুমি আহাচোন পাকঘৰলৈ, অকণমান কাম আছে। ঠিক আছে বাইদেউ, মই গৈ আছো। আহা সোনকালে আহা। আজিকালি দেখোন টিউচনৰ পৰা আহি ভাগৰে লাগে, আহি আকৌ ইহঁত দুজনীক পঢ়াব লাগে, আৰু ইহঁতকেইটাক ভালকে চোৱা চিতা কৰিব নোৱাৰিলে সৰুকেইটাই কষ্টহে হ'ব পাব। হ'ব দিয়ক, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। আজিৰ পৰা গোহালিৰ সকলো লেঠা মাৰিহে মই ঘৰত অঁ দাদা আহিলে? অ, তই যাৱই নেকি? হয় দাদা, মই যাওঁ। ৰচোন ৰ এই আমাৰ সৰু দমৰাটোৰ কাৰণে গ্ৰাহক এজন চাবি, মই মুখ হাতকেইটা ধুই আহোঁ। হ'ব দাদা। ৰাণী, অ ৰাণী, ৰাণী এইজনী শুয়ে আছে। মাজনী উঠাচোন, দেৰি হ'ব নহয়, 8টা বাজিলেই, তোমাৰ স্কুল দেৰি হ'ব। অ মা উঠা, মাজনী উঠা, সোনকালে উঠা। মোৰ আজি স্কুল যাব মন নাই। অ কিয়? বাইদেউখন ঘৰত অকলেই থাকে। মই স্কুল গ'লে বাইক কাৰ লগত খেলিব? তুমি সেইবোৰ চিন্তা কৰিব নালাগে নহয়। যোৱা সোনকালে ব্ৰাছ কৰি আহা, নহ'লে স্কুল দেৰি হৈ যাব নহয়। যি দেখিছো দিনক দিনে তোমাৰ পঢ়াৰ প্ৰতি মন নাইকিয়া হৈ গৈছে। এনেকে হ'লে নহ'ব নহয় মাজনী। লোৱা যোৱা দেই। এইজনী এতিয়া মোৰ ছোৱালীজনীৰ মূৰটোহে খাব। আহিবলৈ দুদিন পোৱাই নাই, বায়েকক এৰি স্কুল নোযোৱা প্লেই। ৰশ্মি, অ মা তই আহিলি? জন, কি হ'ল? অলপ আগতে বিচনাত বহি কিতাপ চাই আছিলি, কেলৈ গ'ল ছোৱালীজনী? জন, জন, সেইকাৰণেতো তোক মই আগতে সাৱধান কৰি থৈছোঁ। সেই ছোৱালীজনীৰ কাৰণে যদি তোৰ ছোৱালীৰ ভৱিষ্যত কেনেবাকৈ নষ্ট হয়, তেতিয়া কিন্তু পিছত পস্তাই লাভ নহ'ব। চিঞৰিলো, একো সাৰ সুৰেই নাই। তাই তেনেকুৱাই, এবাৰ দুবাৰত মাতেই নিদিয়ে। সেইটোৱে ভয় হয়। গতিকে এইবোৰ হোৱাৰ আগতেই তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ চেষ্টা কৰ। উলিয়াই দিম বুলিলে তাইক কেনেকৈ উলিয়াই দিম? তাইক কিবা এটা ক'লেই বাইদেৱে প্ৰতিবাদ কৰিব। হ'বও পাৰে, সেইকাৰণে তাইক আকৌ ভালকে নামাতে। নামাতে মানে তাইৰ মূৰত এতিয়াও মাকৰ ভূতটোৱে লম্ভি আছে। মই আগতেই কৈছিলোঁ, বিনা আৰু ডাঙৰ জোঁৱায়ে নিজৰ বিপদ নিজেই চপাই লৈছে। বোলে এওঁতো ঘৰতেই নাথাকে। এটা কথা কিন্তু মনত ৰাখিবি ৰশ্মি, এই ছোৱালীজনী যেতিয়ালৈকে এইখন ঘৰত থাকিব তেতিয়ালৈকে কিন্তু ৰাণীৰ ভৱিষ্যত ভাল নহয়। তাই নহালৈকে ৰাণী এইখন ঘৰৰ সকলোৰে মৰমৰ আছিল। আনকি বৰমাক বৰদেউতাকেও তাইক নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিল। কিন্তু এতিয়া কি হৈছে? মৰমটো দুভাগ হৈছেই, দুদিন পিছত দেখিবি এইখন ঘৰৰ সম্পত্তিও দুভাগ হ'ব। গতিকে এইবোৰ হোৱাৰ আগতেই তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাৰ চেষ্টা কৰ। উলিয়াই দিম বুলিলে তাইক কেনেকৈ উলিয়াই দিম? তাইক কিবা এটা ক'লেই বাইদেৱে প্ৰতিবাদ কৰিব। চিধা আঙুলিৰে ঘি উলিয়াব নোৱাৰিলে মাজে মাজে আঙুলিটো বেকা কৰিও চেষ্টা কৰিছে, যাতে তাই নিজে নিজে এইখন ঘৰ এৰি পলাই যায়। জন, অ জন, 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 অ জন। হা? কালৈ লৈ আছে? জোনক, তুমি আহোঁতে ৰাস্তাত জোনক দেখিছা নেকি? জোনক? নাই দেখা, তাই ঘৰত নাই নেকি? নাই দেখোন, ক'ত বা গ'ল? ক'ত যাব, আছে চাগে ক'ৰবাত, ভালকৈ চাওকচোন। ঘৰৰ চাৰিওফালে জোন জোন বুলি চিঞৰিলো, একো সাৰ সুৰেই নাই। তাই তেনেকুৱাই, এবাৰ দুবাৰত মাতেই নিদিয়ে।
সেইটোৱে ভয় হয় ক'ত জানো সোমাই থাকে ঘৰতে কোনোবাটো ৰুমত আছে চাগে ভালকৈ চাওকচোন ইমান চিন্তা নকৰিব ৰাণীৰ লগত খেলি থাকিবও পাৰে মই ৰাণীৰ কথাটো ভবাই নাছিলো নহয় ৰ'বা চাওঁ জন মা আপুনি কেতিয়া আহি পালে এই আধা ঘণ্টামান হৈছে মল্লিকাৰ ছোৱালীজনী অহাৰ পৰা দেখাই নাই নহয় সেয়েহে ভাবিলোঁ এবাৰ চাই যাওঁ বুলি ভালেই কৰিলে দিয়ক ৰশ্মি জোন ইয়ালৈ আহিছিল নেকি নাই আকৌ কিয় সুধিলে ৰাতিপুৱা কিতাপখন লৈ বিচনাতে বহি আছিল তাৰপিছত ৰুমতো নাই এতিয়া বাহিৰতো চালো ক'তোৱে নাই ৰুমত নাই তেতিয়াহ'লে ক'লৈ গ'ল বাৰু তাকেই জানানে যিমানে সময়বোৰ পাতি গৈছে মোৰ ভয়টো সিমানে বাঢ়িব ধৰিছে ক'লৈ বা গ'ল তাই এনেকুৱা মানসিক ৰোগীৰ কাৰণে ভয়ে লাগে জানানে কেতিয়া ক'ত কি কৰে ক'ব নোৱাৰি নহয় মা তই কাপোৰযোৰ সলাই লচোন মই অকণমান ৰাণীক চাই আছো তাই স্কুল আছে নহয় এতিয়ালৈকে মুখেই ধোৱা নাই দেখিছনে বাৰু